হেল্ল' গাইছ, পৰীক্ষা খতম আৰু আহিছোঁ অলপ ফুৰিবলৈ। ইয়াত এতিয়া আমি কাজিৰঙা মাজত ৰখিছোঁ। আমি গৈছোঁ নগাঁও আৰু ইয়াতে বহিয়ে মন্দিৰৰ ওচৰত ৰখিছোঁ আৰু দেখিব পাইছে ইয়াত ইমান বাদৰ। আৰু গৈ গৈ শেষত পালোহি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। আৰু ফাকুৱা বুলি বহুত ভিৰ কাৰণে আমি ঘূৰি আহিলোঁ আৰু হোটেলত থাকিলোঁ। আৰু নেক্সট ডে আমি পালোহি শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰ আৰু শুনামতে পৃথিৱীৰ চবতকৈ ডাঙৰ শিৱলিংগ। যোৱাকালি সোমাব নোৱাৰাৰ বাবে আকৌ আহিছোঁ। এফালে এতিয়া অলপ আৰু এইটো নতুন প্ৰজেক্ট বনাইছিলে যোনটো ইতিমধ্যে কমপ্লিট হ'ল, কিন্তু চব জেগা কমপ্লিট নাই হোৱা। আৰু এখন গুৰুজনাৰ আসনখন বৰ সুন্দৰকৈ বনাইছে আৰু ওপৰত ভাগৱতখন দিয়া আছে। আৰু এইফালে তাল বনাই আছে, বৰতাল। আৰু এইফালে খোল দুটা বনাইছে ধুনীয়াকৈ। আৰু সঁচাকৈ বহুত ডাঙৰ আৰু ধুনীয়া জেগা হয়। আৰু গেছ খোলটো চাওকচোন ইমান ধুনীয়া আৰু ইমান ডাঙৰ। গাইছ আহি থাকোঁতে ৰাতি হৈ গ'ল, সেইকাৰণে কাজিৰঙাৰ মাজতে এখন হোটেল ৰখি দিলোঁ। হোটেলৰ বেলকনিত দেখিব পাইছোঁ ইমান ধুনীয়াকৈ এইফালে পাহাৰ দেখি পায়। একদম কাজিৰঙাৰ পাহাৰ দেখি পায়। দিনৰ মানুহবিলাকে আৰু ইয়াত অসমীয়া পুৰণি পাটৰ কাপোৰ, মুগা কাপোৰ আৰু বহুতো বিভিন্ন প্ৰকাৰৰ কাপোৰ আছিলে। কঁকালশাল, মাটিশাল আৰু কেনেকৈ বয় সেইটো দেখুৱাই দিয়া আছিলে। আৰু ইয়াত তলত বহুতো অসমীয়া গহনা আছিলে। কোঠালীলৈ আহিছোঁ, যোনটো ইনষ্ট্ৰুমেণ্ট ভৰ্তি হৈ আছে। আৰু এইফালে পুৰা প্ৰগ্ৰেম হৈ থাকে। জুচে খাই দিছোঁ মিঠা।
জুচ খাই আছে আৰু আহি পিনে বহিলোঁ এটা চাংঘৰত একদম মজা লাগি গ'ল জংঘলৰ মাজে মাজে গৈ আছোঁ আমি বটিং কৰিবলৈ আহিছোঁ আমি বটিং কৰি আছোঁ ভয় লাগিছে যে মিছা নকওঁ গাইজ আমি ৰকীকো লগ পালোঁ এইটো কাছৰ ৰকী ইয়াতে থাকে বোলে গাইজ এতিয়া পুখুৰী পাৰে পাৰে গৈ আছোঁ পাৰে পাৰে নহয় মানে মাজে মাজে গৈ আছোঁ কোনে গম পাব মাহঁতক নমাই দাদাক ক'লোঁ যে মই চলাওঁ অলপ তাৰপৰা ময়ো চলালোঁ এপাক আৰু শেষত পাৰ্কৰ ওচৰতে ঘোঁৰা গাড়ী আছিলে তাতে আমি উঠি আৰু এপাক মাৰি দিলোঁ গাইজ এনেকৈ অলপ ফুৰিলে মনটোও ভাল লাগে আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক কৰিব বাই বাই